एसटि इस्युआ बेयो पलिटिक्स खालामजानाय इस्यु नङा। বড়োসকলে এই মাটিৰ প্ৰথম বাসিন্দা আছিল, এই মাটিৰ প্ৰথম সন্তান আছিল। গতিকে জাতি হিচাপে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে। এনেকুৱা ভাগ ভাগ কৰি ৰাখিছে। এছটিটো আছে, ইটোকো লাগে এছটি, সিটোকো লাগে এছটি। টোটেলি অসমৰ যিখিনি থলুৱা মানুহক কিয় এছটি বুলি কৈ নিদিয়ে? খতম। তাহলে আমাৰ নিজৰ ভেদা ভেদ নাই, ইউনিটি আহিব না। যিসকলে এছটি এছটি কৰি আছে সকলো গোটেই অসমখন কেলে কওঁ আমি চব অসমৰ এখন থলগিৰি মানুহ, আমি ইয়াৰ আমি সকলোৱে এছটি। বীৰ লাচিত দিনাজনে ধৰি থৈছে, সেই এক্সটৰ্চনটো কৰি জেলত গৈছিলে হিমন্ত বিশ্ব শৰ্মা। গতিকে আমি পেকেজৰ কাৰণে ৰাজনৈতিক পেকেজ নহয়তো, ৰাজনীতিৰ ওপৰত কথাই নাপাতিব। हाग्रामा महिलारि बिथांजों पावारनि थाखाय फैदों। बिथां जातिखौ अननाय हयथ' मोनसे समाव दंमोन। ट्राइबेल दैदेनगिरिफ्रा गावनि जातिनि प्रति जि दायबद्धता बेखौ फोथांना लाखिनांगोन। সেইটো গম পাইছোঁ, চবেইতো চিঞৰি আছে আমাক এককালীন সাহায্য দিয়া নাই, ঠগিলে। ইটোৱে কয়, বড়োসকলে কয়, বড়ো ভাইসকলে কয় আমাক ঠগিলে, আমাক দিয়া নাই। কাৰ্বিসকলে কয়, এতিয়া কয় এই আমাৰ অসমৰে আছে, অসমৰ আলফাৰ যি অৱস্থা হৈ আছে আজিতো কোনো ধৰণৰ এটা হোৱাই নাই। এবছৰ পাৰ হ'বৰ হ'ল, এতিয়া কোনো ধৰণৰ অগ্ৰগতি হোৱা নাই বা কি পাইছে কি নাপাইছে সেইবিলাকতো সকলোৱে জানে। এনেকুৱা ধৰণৰ এইবিলাক সেইকাৰণে আমিতো খোলা কৰি গৈছোঁ, বস্তুটো এইটো হ'ব লাগিব, এইটো হ'ব লাগিব, এনেকুৱা হ'লে এনেকুৱা হ'ব লাগিব। আমি টকছৰ আমাৰ বিষয়টোৰ ওপৰত টকছত আমি পলিটিকেল ডায়লগত আমি বিৰোধী নহয়তো, আগৰ পৰা নাই, এতিয়াও নাই। কিন্তু দে সিহঁতি হয় না, সিহঁতি আন্তৰিকতা আছে নে নাই, সিহঁতৰ আন্তৰিকতা আছে নাই, আন্তৰিকতা নাথাকিলে আমি কেনেকৈ যাম? চিচাৰৰ ঘৰত থাকি আনৰ গালে শিলগুটি মৰা কাৰ্যটো বাদ দিয়ক আৰু সামগ্ৰিকভাৱে অসমীয়া উন্নয়নৰ কথা হ'ব। যি সময়ত অবৈধ প্ৰব্ৰজনকাৰীয়ে আন্তঃৰাজ্যিক প্ৰব্ৰজিত ব্যক্তি আৰু বহিৰাজ্যৰ প্ৰব্ৰজিত ব্যক্তিয়ে যিদৰে অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক ঘৰতে চেলেঞ্জ দিব পৰা হ'ল, সেই চেলেঞ্জৰ বিৰুদ্ধে তেখেতলোকে মাত নামাতে আৰু থলগিৰি খিলঞ্জীয়া জনতাৰ বিৰুদ্ধে তেখেতলোকে মাত মাতে। যেতিয়া এই জনজাতাই অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে কাম কৰে তেতিয়া তেওঁলোকে উল্টা পোল্টা। তাৰ কাৰণে কিন্তু আদিত্য খাকলৰি ডাঙৰীয়া আগন্তুক সময়ত জবাবদিহি হ'ব লাগিব আৰু 6 জনগোষ্ঠী অধ্যুষিত সমষ্টিবিলাকত তেখেতক প্ৰৱেশ নিষিদ্ধ কৰিবৰ কাৰণে আমাৰ কৰ্মীসকলক কিন্তু ক'বৰ কাৰণে আমি বাধ্য হ'ম। আমাৰ চাকৰি পোৱাটো হৈছে আমাৰ স্বৰ্গলে বুলি তথাকথিত স্বৰ্গলে যোৱা বুলি ভাবে, আমাৰ যুৱ চামেও ভাবে স্বৰ্গলে যোৱা বুলি ভাবে। চাকৰিয়ে নহয়, মালিক হ'ব লাগে। মালিক হোৱা, নিজে ব্যৱসায় কৰিব লাগে, নিজে খেতি কৰিব লাগে, নিজৰ সম্পদ নিজে অধিকাৰী হ'ব লাগে, বেপাৰ বাণিজ্য কৰিব লাগে। এইটো বাদ দি অকল চাকৰি, 10টা পোষ্ট ওলাব, 1 লাখ মানে তাৰ কেণ্ডিডেট যাব। এই চাকৰি মানসিকতা কৰি থৈছে আমাক। গোটেই এইটো কেনেকুৱা ধৰণৰ আমাক তললৈ নমাই আছে। মানুহ পৰিৱৰ্তন হ'বলৈ হ'ল, মানুহ জনগণ পৰিৱৰ্তন হ'ল, যুৱচাম পৰিৱৰ্তন হ'বলৈ হ'ল, বুৰঞ্জী জানিবলৈ হ'ল। আমি মালিক হ'ব লাগিব, মালিক হ'বলৈ ৰাজনীতি অধিকাৰ লাগিব। বড়ো এনেকুৱা, তামুক এনেকুৱা, মিচিং এনেকুৱা, মটক মৰাণ, এই আহোম, চুতীয়া, কলিতা, ব্ৰাহ্মণ, এই মাজে এটা ভেদা আনি সম্প্ৰদায়ৰ সৃষ্টি আমাৰ ভিতৰত ইউনিটি হ'ব নিদিয়ে। আৰু গোটেই নিজৰ বৃহৎ স্বাৰ্থকাৰী যেতিয়া ইলেকশ্যন আহিব, হিন্দু মুছলিম আহিব। এইবিলাক চব জানি আছে। এইবিলাকে উন্নয়ন হয় নেকি? এইবিলাক উন্নয়ন নহয় নহয়। উন্নয়ন ঐক্য হ'ব লাগিব, সম্পদ আমাৰ মাজত থাকিব, ৰাজনীতি আমি চলাব লাগিব। আজি অসমত যদি আমাৰ নিজৰ ৰাজনীতি নিজে আমি স্বাধীন হিচাপে থাকিব পাৰোঁ, অসম 10 বছৰত আমি এটা নতুন অসম বনাবৰ কাৰণে আমি সক্ষম হ'ম। যিহেতুকে আমাৰ 7টা সম্পদ আছে। এই কথাকে আজি নতুন প্ৰজন্মই এবাৰো চিন্তা নকৰে। ৰাতিপুৱাৰ পৰা গধূলি অকল চাকৰিটো কেনেকৈ পাওঁ, চাকৰি নকৰাকেতো কাম কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে। এই কথাটো চিন্তা কৰা নাইতো, নিজৰ ভৰিত প্ৰতিষ্ঠিত হ'ব পৰা নাই। মাক দেউতাকৰ গাতো দুখ আছেতো, মাক দেউতাকৰ গাতো গোট থাকিব পাৰে। মাক দেউতাকক লাগে চাকৰি এটা লাগে যিকোনো, যে চাকৰি নকৰিও ল'ৰাটোৱে আৰু এটা বিকল্প এটা নিজৰ স্বনিৰ্ভৰশীল চলিব পাৰে, কাৰো অধীনত নাথাকি নিজে মালিক হৈ নিজে চলাব পৰা। এইবিলাক অসমৰ পথাৰখনত, গুৱাহাটীত, ডিব্ৰুগড়ত, তিনিচুকীয়াত, যোৰহাট, সকলো জেগাতে আমাৰ যুৱচামে হেৰি কৰে। তাৰ পৰিৱৰ্তে বিহাৰী, মাৰোৱাৰী আহিছ ইহঁতে চলাই আছে। যেতিয়া গুৱাহাটীত ফাঁচী বজাৰ, তিনিচুকীয়া এইবোৰ দেখিলেতো বেয়া লাগে। এতিয়া আমিতো আগেই দেখি আছোঁ, এতিয়া আৰু চলিলেতো। আমাৰ যুৱচামক ক'ত নমাই থৈছে? মটকৰ মানে ৰাজনীতি, মটক গোষ্ঠীৰ ৰাজনীতি, কেইবাটাও দল, ক্ষুদ্ৰ ক্ষুদ্ৰ এটা জাতিৰ নামত কেইবাটাও ৰাজনীতি দল খুলি লৈছে, মৰাণৰ নামত খুলি লৈছে, আহোমৰ নামত খুলি লৈছে। ঐক্য নাই। তাতে ৰাতিপুৱাৰ পৰা গধূলি অন্য বাকী 3টা উপৰিও তিৱা আছে, কাৰ্বি আছে, মিচিং আছে, বড়ো আছে, ৰাভা আছে, তাৰপিছতো আৰু কলিতাসকলে চবেই গোষ্ঠীগত কৰি এইটোতে ৰাজনীতিবিলাকে আমাক পগলা কৰি ৰাখিছে। চব গোটেই দল খুলিছে কেৱল ৰাজনীতিৰ লগত জড়িত। কাৰ লগত জড়িত? সিহঁতি কোনোবাই যদি কয় মই আহোমৰ কাৰণে, সি আহোমৰ কাৰণে নহয়, সি ৰাজনীতিৰ কাৰণে, ৰাজনীতি দলৰ চামচা হ'বৰ কাৰণে দল খুলিছে। কোনোবাই যদি কয় সিহঁতি মটকৰ উন্নয়ন কৰা নাই, কৰিছে ৰাজনীতি, কোনোবা এটা ৰাজনীতিৰ লগ পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় কৰিবৰ কাৰণে দল খুলি ৰাখিছে। মৰাণো তেনেকুৱা, মটকো তেনেকুৱা, কলিতাও তেনেকুৱা, ব্ৰাহ্মণো তেনেকুৱা, বড়োও তেনেকুৱা, কাৰ্বিও তেনেকুৱা, বা তিৱাও তেনেকুৱা, মিচিঙো তেনেকুৱা, কৈবৰ্তসকলো তেনেকুৱা, চবেই তেনেকুৱা এটা চাহজনী গোষ্ঠী তেনেকুৱা এটা কৰি থৈছে। চব ৰাজনীতিভাৱে আমাক ভাগ 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 এই ৰাজনীতিৰ লগত
এইখিনি ধৰ্ম হৈ গ'ল। ধৰ্ম এতিয়া যিটো নেকি ৰিলিজিয়াছ কাল কৰি ৰাখিছে, ৰাজনীতি কালটোতো আছে, কাল কৰি ৰাখিছে, ৰিলিজিয়াছ কাল কৰি মানুহক মানে বিলিভ পেজিষ্টেঞ্চত ৰাখি থৈছে। খালি অন্ধবিশ্বাসৰ ওপৰতে অন্ধবিশ্বাস যি কয় কাল এনেকুৱা ধৰণৰ মানে কাল কৰি ৰাখিছে যে ৰিলিজিয়াছভাৱে ধাৰ্মিকভাৱে এনেকুৱা ধৰণৰ নিবিড়ভাৱে সিহঁতৰ মগজ ধুলাই কৰি ৰাখিছে। সিহঁতি যি ওপৰলাই যি কয় ৰাজনীতিৰ উদ্দেশ্যত যেনেকৈ কৰিব লাগে মানে ধাৰ্মিকভাৱে সেই তেনেকৈ কৰিছেতো। নহ'লেতো আজি গৰু মাংস আৰু গাহৰি মাংসৰ লগত লাগি থাকে নেকি? এইটোৱে আকৌ মছজিদত পেলাবগৈ বা গাহৰি মাংস এইটোৱে আকৌ পেলাব মন্দিৰত গৰু মাংস, এইবিলাকতো ৰাজনীতি নেতাবিলাকে কৰিছে। গোটেই মানে সমগ্ৰ অসমখন ৰাজনীতিৰে একদম বাষ্পবিলাক মেলি মেলি আমাৰ অসমখন শেষ কৰি পেলাইছেতো। ছ'চিয়েলি একেবাৰে ধোঁৱলি কৰি পেলাইছে। তাৰ পৰা উত্তৰণ ঘটাব লাগিবতো, উত্তৰণ ঘটাব লাগিব। উত্তৰণ যদি ঘটাব নোৱাৰে এই যুৱচামে কৰিব। যুৱচাম কিন্তু পিঠি দিছেতো। যুৱচামে এনেকুৱা ভাগ কৰি ৰাখিছেতো। STটো আছেই, ইটোকো লাগে ST, সিটোকো লাগে ST। টোটেলি অসমৰ যিখিনি থলুৱা মানুহক কিয় ST বুলি কৈ নিদিয়ে? খতম। তেতিয়াহ'লে আমাৰ নিজৰ ভেদা ইউনিটি আহিব না। যিসকলে ST কৰি আছে সকলো গোটেই অসমখন কেলে আমি চব অসমৰ এখন থলগিৰি মানুহ, আমি সকলোৱে ST। ইয়াকে সকলোৱে আমি জনগোষ্ঠী, আমি সকলোৱে জনগোষ্ঠী আমাৰ সকলোৱেতো 1000 বছৰীয়া ইতিহাস। মৰাণ, মটক, কোচ, কলিতা, ব্ৰাহ্মণ যিমান আছে 1000 বছৰীয়া ইতিহাস আছে। এই 1000 বছৰীয়া ইতিহাসক আমি এটা হেৰিয়ত আহিব নোৱাৰোঁ। আমি চব জনগোষ্ঠী। ইয়াত কোনো আউটচাইডাৰবিলাক যিবিলাক বাহিৰৰ পৰা আহিছে সেইবিলাক জনগোষ্ঠী নহয়। এই দেশৰ কাৰণে যিবিলাকে জীৱন দিয়া নাই, সেইখন কেতিয়াও ST হ'ব নোৱাৰে। আজি মোগলে আক্ৰমণ কৰোঁতে কোনবিলাক জনগোষ্ঠী আছিলে সেইবিলাক চব ST বুলি কেলে ক'ব নোৱাৰে? ব্ৰিটিছে যেতিয়া আক্ৰমণ কৰিছে যিবিলাক লাগি আছিলে ব্ৰিটিছৰ বিৰুদ্ধত, সেইবিলাক কোন জাতি আছিলে সেইবিলাকে ক'ব পাৰে আমি ST। ব্ৰিটিছৰ বিৰুদ্ধত অসম বচাবৰ কাৰণে আমি মানে হেৰি কৰিছিলোঁ, সংগ্ৰাম কৰিছিলোঁ, আমাৰ পূৰ্বপুৰুষে জীৱন দিয়ে। এইটো ST বুলি কিয় ক'ব নোৱাৰে? এইটো এটা মতত কিয় আহিব নোৱাৰে? বড়োৱে ক'ব আমি নেমানো, ইটোৱে ক'ব আমি, ৰাভাই ক'ব আমি নেমানো, কাৰ্বিয়ে ক'ব আমি চবৰেতো হিষ্ট্ৰী আছে। কাৰ্বি অকল কাৰ্বি আংলঙতে আছিলে মানে যিটো হিষ্ট্ৰী এইটো ST বুলি কয়। বাকীখিনি মৰাণ কিমান সময়ত অহা, মটক কিমান সময়ত অহা, কিমান আগতে অহা, তো এইবিলাকতো আছে। সেইবিলাকতো তাৰপিছত হেৰিসকল, কলিতাসকল, এইবিলাকতো বহু হিষ্ট্ৰী আছে। ভূঞাসকল কিমান 1200 কিমানতে আহিছে, এইবিলাকতো একেই কথাটো। সেইবিলাকতো ST পাব লাগেতো। এইবিলাক আমাৰ যিবিলাকে অকল আমিয়েই যে বড়োৱে ক'ব আমি বড়ো এটা অঞ্চলত আছিলে বড়ো আৰু অন্য অঞ্চলত বড়ো নহ'বও পাৰেতো। বড়ো আছিলে। এতিয়া আমি হিষ্টৰিকেলি যদি চাওঁ মানে আমাৰ যিটো সোৱণশিৰি বড়োসকলৰ কছাৰী বুলি বুৰঞ্জী প্ৰসিদ্ধ আছিলে। কিন্তু এতিয়া কোকৰাঝাৰৰ যিসকল বড়ো ভাইসকল আছে সিহঁতে কৈছে যে আমি ST বাকীসকলে পাব নালাগে। এইটোতো যুক্তিসংগত হ'ব নোৱাৰে। এইটো কেতিয়াও যুক্তি হ'ব? গোটেই অসমখন বড়ো জনগোষ্ঠী অসমখন কণ্ট্ৰল কৰা নাছিলে নহয়। সেইটো তেতিয়াও আছিলে। মিচিংসকলো আছিলে, মৰাণ আছিলে, চবেই আছিলে। এতিয়া মৰাণক দিয়াটো আপত্তি কি? মটকক দিয়াটো আপত্তি কি? আহোমক দিয়াটো, যি আহোমে গোটেই অসম বনাইছিলে, যাৰ নাম যে 7 ৰাজ মাৰি 1 ৰাজ কৰিছে, ST দিয়াটো কি আপত্তি আছে? কিয় ইহঁতি মানে এইবিলাক কৰিছে? এইটো ৰাজনৈতিক, চব ৰাজনৈতিকভাৱে ভাগ কৰি আমি বড়োসকলক ডাইৰেক্টলি আমি ক'ব নোৱাৰোঁ ইয়াত ৰাজনীতিৰ প্ৰভাৱ আছে। ৰাজনীতি কথা প্ৰসংগত কৈছোঁ, এইটো তেখেতসকলে শুনি বেয়া পাব পাৰে, কিন্তু প্ৰকৃততে এইটো মই বড়োক বা মিচিং হওক বা অন্যান্য যিসকলে ST আছে সিহঁতে বেয়া পালে ভুল, কিন্তু ৰাজনীতি মেৰ পাকত সোমাই দিছেতো। গোটেই মানে অসমৰ ভূখণ্ডটো বচাই ৰাখিবৰ কাৰণে অকল বড়োসকলে ত্যাগ কৰা নাইতো, তাৰপিছত আমি আহোমসকলো ত্যাগ কৰিছে। যদি ইয়াতে ভূখণ্ডটোৱে নাথাকিলে আজি বাংলাদেশ হৈ থাকিলেহেঁতেন, বংগ হৈ থাকিলেহেঁতেন। আজি অসমৰ মানুহে যুঁজি থকাৰ কাৰণে আজি যিসকল অসমত ৰাভাসকলে আজি ST পাইছে, কিহৰ কাৰণে পাইছে? অসমৰ সকলো সন্মিলিতভাৱে মানে যুঁজি অসমখন ৰক্ষা কৰাৰ কাৰণে বড়োসকলো পাইছে আজি ST, মিচিংসকলেও পাইছে ST। তেতিয়াহ'লে এই অসমখন বচাবৰ কাৰণে বা মোগলৰ সময়ত তাৰ আগৰ পৰা তাৰ পৰৱৰ্তী কোনখিনি মানুহে এই অসমখন বচাবৰ কাৰণে নিজৰ জীৱন দি গৈছিলে? এইখিনিতো খিলঞ্জীয়া বুলি ক'ব লাগিব। সেইখিনিতো ভূমিপুত্ৰ, সেইখিনিতো ST। এই কথাটো আমি কিয় আজি ক'ব নোৱাৰোঁ? ক'ব নোৱাৰাৰ কাৰণটো হৈছে আমাক ৰাজনীতিৰ মেৰ পাকত সোমাই দিছে আৰু এইখিনি বুজিবলৈ নিদিয়ে। এইখিনি সংকীৰ্ণতাৰ মাজত ৰাখি নেতাবিলাকে ৰাজনীতি কৰিছে আৰু মানুহক বেলেগ এটা মেছেজ দিছে যে লাগি থাক তহঁতি চিঞৰি থাকিবি ST কৰি চিঞৰি থাক, আমি পালোঁ, তহঁতি পাব নালাগে। এইটো এটা চিষ্টেম হৈ আছে। কিন্তু আমি সেইটো দূৰীকৰণ কৰিলে আমি শক্তিশালী হ'ম। এইটো দূৰীকৰণ কৰাটো একমাত্ৰ হৈছে আমি থলগিৰি সকলো ST। কোনো আপত্তি থাকিব নালাগেতো। আমি থলগিৰি সকলোৱে ST। তেতিয়াহ'লে ভাৰতীয়সকলে আমাক শোষণ কৰিব নোৱাৰে, ৰাজনৈতিকভাৱে শোষণ কৰিব নোৱাৰে, মানে সামাজিকভাৱেও শোষণ কৰিব নোৱাৰে বা অন্যান্য ক্ষেত্ৰতো আমাক শোষণ কৰিব নোৱাৰে। আমি ঐক্যত আহিব পাৰিলে এইটো ঐক্য হ'ব দিয়া নাই। এইবিলাক কথা আমি ভাবিবলৈ সময় আহি গৈছে। এইবিলাক আহিব লাগে, এইবিলাক ভাবিলে হ'ব। তেতিয়াহে আচল উত্তৰটো আমি ভাবিছে বা মানে কোনোবাই ভাবিছে আমি ST লৈ খুব আৰামত থাকিলে আমি চব উন্নতি নিদিয়ে।
কাইলৈ যদি এছ টি বা কোনোবাই পাই আছে তাৰপিছত সিহঁতি এছ টিটো কোনে কণ্ট্ৰল কৰে এইবিলাক চব দিল্লীয়ে কৰে উপৰিক ভাৰত ৰাষ্ট্ৰই কণ্ট্ৰল কৰে এছ টি চিষ্টেমটো কাক কি দিব লাগে এছ টি এইটো নিজে নিজে কৰি ল'ব নোৱাৰে কিবা এটা আনিবলৈ দিল্লীক খুজিব লাগে আমাক এইটো দে এছ টি নম্বৰ এইটো পাব লাগে এইটো পাব লাগে এইটো পাব লাগে কোনে দিব দিল্লীৰ ওচৰত হাত পাতিব আমি হাত নপতাকে আমি অসমৰ থলগিৰি মানুহে জাতি বৰ্ণ নিৰ্বিশেষে যিবিলাক আমি নিজকে মানে থলগিৰি বুলি কওঁ কোনোবাই ইণ্ডিজিনাছ বুলি কয় বা খিলঞ্জীয়া বুলি কয় এইবোৰ আমি থলগিৰি বুলি কৈছোঁ থলগিৰি ঐক্য হ'লে আমাৰ সম্পদ কোনে খাব ইমান সম্পদ আছে কোনে খাব থলগিৰিয়ে পাব এই কথাটো কেলে আমি একমত নকৰোঁ আমাৰ মাজত কিয় লাগিছে বড়ো কলিতা মানে কোচ ৰাভা এইবিলাকো ভেদাভেদকে আনিছে এইটো ৰাজনৈতিক ভাৰতীয় ৰাজনৈতিক নেতাসকলে সৃষ্টি কৰিছে কেৱল মাত্ৰ সিহঁতে ৰাজনৈতিক স্বাৰ্থত নিজৰ ৰাজনৈতিক লালসা পূৰণ কৰিবৰ কাৰণে আজি এইটো মাল প্ৰেক্টিচ কৰি আছে মাল প্ৰেক্টিচ কৰি মাল প্ৰেক্টিচিং কৰিছে এইটো আমি কিয় দিছোঁ আমি কৈছোঁ আমাৰ মানুহ আমাৰ জনগণ যুৱচাম মানে যিসকল আমাৰ প্ৰবীণসকল আছে সেইসকলো একে অৱস্থা আছে প্ৰতিটো হৈছে ক'ৰবাত সাহসে কথা ক'ব নোৱাৰে ट्राइबेल दैदेनगिरिफ्रा गावनि जातिनि प्रति जि दायबद्धता बेखौ फोथांना लाखिनांगोन आरो सिन्था खालामालासिनो जानला मोनला खामानि मावबा बे गावनि आथिङाव गावनो रुवा थांना लानो অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণক লৈ দীৰ্ঘদিনীয়া আন্দোলন কৰি আছে আৰু আমি কৈছোঁ যে আমাৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে জনজাতিকৰণ পাবৰ কাৰণে আৰু ভাৰত চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে ৰিকমেণ্ডেশ্যন কৰি দিছে যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা ক্ৰাইটেৰিয়া আছে আজি চিচিটোৱে কৈছে যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাত তেখেতলোকে বিৰুদ্ধাচৰণ কৰিছে তেখেতলোকে মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰত্যাখ্যান কৰিছে কাৰণো তেখেতলোকে দৰ্শাইছে কিন্তু আমাৰ স্পষ্ট মত তেওঁলোকে লোকুৰ কমিটিৰ কথা কৈছে 1965 যিখন লোকুৰ কমিটিৰ আধাৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজে জনজাতিৰ মৰ্যাদা পাইছে তাত যিকেইটা ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়াকেইটা অসমৰ 6টা জনগোষ্ঠীৰ গাত আছে বুলি আমি পূৰ্ণ পৰ্যায়ত বিশ্বাস কৰোঁ কিন্তু তাৰ লগে লগে এটা প্ৰশ্ন যে যিসকল এক্সিষ্টিং যিসকল ট্ৰাইবেল ইয়াত আছে তেখেতলোকৰ সেই 5টা ক্ৰাইটেৰিয়া আছেনে প্ৰিমেটিভছ টিপছ তেখেতলোকৰ আজিকালি আছেনে তেখেতলোকে একেটা জেগাত আইচলেশ্যন হৈ আছেনে মধ্যপ্ৰদেশ হাইকোৰ্টে যিটো জাজমেণ্ট দিছে যে ধৰ্মৰ পৰিৱৰ্তন কৰিলে আদিবাসীসকলে যদি হিন্দু হয় খ্ৰীষ্টান হয় বৌদ্ধিষ্ট হয় তেখেতলোকক কেতিয়াও জনজাতি মৰ্যাদা দিব পৰা নাযায় আজি তেওঁলোকে ক'ব পাৰিবনে চিচিটোৱাই যে তেখেতলোকৰ ধৰ্ম পৰিৱৰ্তন নাই হোৱা তেখেতলোক হিন্দু ধৰ্মত নাই তেখেতলোক খ্ৰীষ্টান ধৰ্মত নাই তেখেতলোক বৌদ্ধ ধৰ্মত নাই এই কথা তেখেতলোকে স্পষ্টভাৱে ক'ব পাৰিবনে আৰু তেখেতলোকৰ ডেভেলপমেণ্ট নাই হোৱা বুলি তেখেতলোকে স্পষ্টভাৱে ক'ব পাৰিবনে 342 আৰ্টিকুলৰ মতে যিধৰণে তেখেতলোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে সেইধৰণে 342 আৰ্টিকুলে জনজাতিকৰণৰ পৰা উলিয়াই দিয়াৰ প্ৰৱধান দিছে গতিকে এই কথাকেইটা আছে লোকুৰ কমিটিত জনজাতিকৰণৰ আওতাৰ পৰা আঁতৰাই দিয়া যিকেইটা প্ৰৱধান দিছে সেই প্ৰৱধানকেইটা আজিৰ তাৰিখত কেইবাটাও জনজাতীয় মানুহৰ গাত খাটে গতিকে সেইকেইজন ব্যক্তিয়ে গতিকে নিজৰ কমিউনিটিৰ কথা ভাবক যে তেখেতলোকে কেতিয়া জনজাতি হেৰুৱাব গতিকে আনক লৈ মাথা মাৰিব নালাগে সৰ্বভাৰতীয় পৰ্যায়ত তেখেতলোকে মাথা মাৰিব নালাগে তেখেতলোকে নিজেই কওক যে তেখেতলোকৰ ধৰ্ম পৰিৱৰ্তন হৈছেনে নাই তেখেতলোকে আইচলেশ্যন কৰি আছেনে নাই তেখেতলোকৰ যি হিষ্টৰিকেল বেকগ্ৰাউণ্ড সেইটো আছেনে নাই আৰু তেখেতলোকৰ যি কালচাৰ সেই কালচাৰৰ পৰিৱৰ্তন আহিছেনে সেই কথা বতৰাবিলাক তেখেতলোকে নিজে ভাবক তাৰপিছত তেখেতলোকে চিচাৰৰ ঘৰত থাকি আনৰ গালে শিলগুটি মৰা কাৰ্যটো বাদ দিয়ক আৰু সামগ্ৰিকভাৱে অসমীয়া উন্নয়নৰ কথা ভাবক যি সময়ত অবৈধ প্ৰব্ৰজনকাৰীয়ে আন্তঃৰাজ্যিক প্ৰব্ৰজিত ব্যক্তি আৰু বহিৰাজ্যৰ প্ৰব্ৰজিত ব্যক্তিয়ে যিদৰে অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক ঘৰতে চেলেঞ্জ দিব পৰা হ'ল সেই চেলেঞ্জৰ বিৰুদ্ধে তেখেতলোকে মাত নামাতে আৰু থলগিৰি খিলঞ্জীয়া জনতাৰ বিৰুদ্ধে তেখেতলোকে মাত পাতে যেতিয়া এই জনজাতাই অসম আৰু অসমীয়াৰ স্বাৰ্থকে কাম কৰে তেতিয়া তেওঁলোকে উল্টা পুল্টা কথা ক'লে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ যে 2026 চনত অসমৰ সাম্প্ৰতিক যিমানবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান হওক অসমত ভূমিপুত্ৰ মানুহৰ খিলঞ্জীয়া আধিপত্য অনাদি অনন্ত কাললৈ বাহাল থাকক এই বিষয়ে প্ৰথমে মই সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে কালি চিচিটোৱাই যিটো সংবাদ মেল আয়োজন কৰিছে সংবাদ মেলটো চাইছোঁ চোৱাৰ পিছত আমি আচলতে তেওঁৰ আচলতে কি হৈছে এই কথাটোহে ভাবিবলৈ বাধ্য হৈছোঁ যে আচলতে আদিত্য খাকলাৰী ডাঙৰীয়া লাগিব লাগিছিল ক'ত তেখেতে নিজকে স্বয়ম্ভূ জনজাতীয় সংগঠনৰ বা জনগোষ্ঠীয় ৰাইজৰ নেতা বুলি ভাবি লৈ তেখেতসকলে আচলতে কাৰ্বি ভূমিত যেতিয়া বহিৰাগত মানুহে যেতিয়া কাৰ্বিসকলক গো বেক কৈছে চাইনিজ গো বেক কৈছে সেই সময়ত তেওঁ নীৰৱ ভূমিকা পালন কৰি অসমৰ এটা সাতাম পুৰুষীয়া সমস্যা সমাধান হৈ থকাৰ বিষয়ৰ ওপৰত তেওঁ সদায় বাধা পথালি দি থকা আচলতে উদ্দেশ্য কি
তেখেতে আচলতে কি হ'ব বিচাৰিছে বা কি কৰিব বিচাৰিছে। আচলতে এই গোটেই প্ৰক্ৰিয়াটো আমি 6 জনগোষ্ঠীয় ৰাইজে খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছোঁ আৰু আদিত্য খাকলেই ডাঙৰীয়াৰ ৰাজনৈতিক পৃষ্ঠপোষকতাত আচলতে অসমৰ ভূমিত ভাই ভাইৰ মাজত সংঘাতৰ সৃষ্টি কৰি শাসকীয় পক্ষক যিদৰে লাভান্বিত কৰিবৰ কাৰণে এক উদ্দেশ্য প্ৰণোদিত ষড়যন্ত্ৰ কৰিছে তাক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু সকিয়নি প্ৰদান কৰিছোঁ, যাতে আগন্তুক সময়ছোৱাত যাতে অসমৰ ভূমিপুত্ৰ মানুহৰ যিকোনো স্পৰ্শকাতৰ বিষয়ৰ ওপৰত তেওঁ কোনো ধৰণৰ এনেধৰণে টুলুঙা মন্তব্য নকৰিবৰ কাৰণে তেখেতক সকিয়নি প্ৰদান কৰিছোঁ আৰু আগন্তুক সময়ছোৱাত তেখেতক 6 জনগোষ্ঠী অধ্যুষিত এলেকাত যিকোনো হ'ব পৰা পৰিস্থিতিৰ বাবে চুতীয়া যুৱ সন্মিলন অসম জগৰীয়া নহয় বুলি তেখেতক আমি আজি স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ। আচলতে কথাটো হ'ল যে অসমৰ ভূমিত 6 জনগোষ্ঠীয় ৰাইজে যাতে ভূমিপুত্ৰ ৰাইজৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, প্ৰাকৃতিক সম্পদৰ পৰা অধিকাৰ যাতে অনাদি অনন্তকাললৈ বাহাল থাকে তাৰ কাৰণে সাংবিধানিকভাৱে সুৰক্ষা বিচাৰিছে আৰু 6 জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে। আৰু এই বিষয়টো CC2ই তেওঁলোকৰ যি অধিকাৰ উপভোগ কৰি আছে সেই অধিকাৰ সৰ্ব কৰিব বিচৰা নাই, এওঁলোকে বিচাৰিছে সংবিধানৰ পৰা সাংবিধানিক স্বীকৃতি। গতিকে এনে প্ৰেক্ষাপটত CC2ৰ সম্পাদক প্ৰধান আদিত্য খাকলেই ডাঙৰীয়াই এনেধৰণৰ টুলুঙা মন্তব্য কৰি অসমৰ ভূমিত যি এক জটিল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে তাৰ কাৰণে কিন্তু আদিত্য খাকলেই ডাঙৰীয়া আগন্তুক সময়ছোৱাত জবাবদিহি হ'ব লাগিব আৰু 6 জনগোষ্ঠী অধ্যুষিত ৰাজ্য সমষ্টিবিলাকত তেখেতক প্ৰৱেশ নিষিদ্ধ কৰিবৰ কাৰণে আমি আমাৰ কৰ্মীসকলক কিন্তু ক'বৰ কাৰণে আমি বাধ্য হ'ম। নহয়, আচলতে কথাটো হ'ল আদিত্য খাকলেই ডাঙৰীয়াই নিজৰ পৰিসীমাটো বুজি পোৱাটো উচিত। তেখেত কোনো চৰকাৰ নহয়, তেখেত সংবিধান নহয়, তেখেতে কোনো এটা জনগোষ্ঠীয়ে যেতিয়া নিজৰ প্ৰাপ্য অধিকাৰ সাংবিধানিকভাৱে বিচাৰিছে, গণতান্ত্ৰিকভাৱে বিচাৰিছে, সেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক স্থবিৰ কৰিবৰ কাৰণে তেওঁ যি ধৰণৰ ৰাজনৈতিক চক্ৰান্ত কৰিছে এই চক্ৰান্তটো কৰাটো আচলতে উচিত নহয় বা যুগুত নহয়। গতিকে আদিত্য খাকলেই ডাঙৰীয়াক এইসমূহ বিষয় বা বস্তুৰ পৰা ওলাই আহি প্ৰকৃতপক্ষে তেওঁ যদি সঁচাকৈয়ে জনজাতীয় সংগঠনবিলাকৰ বা জনজাতীয় ৰাইজৰ যদি অভিভাৱক বুলি ভাবিছে এই বিষয়বিলাকত মাত মাতক। আজি বিভিন্ন জনজাতীয় মাটি বহিৰাগত বণিক গোষ্ঠীয়ে হাজাৰ হাজাৰ বিঘা মাটি আজি দখল কৰিছে। আজি কাৰ্বি ভূমিত কি হৈছে সকলোৱে দেখিছে। গতিকে এই বিষয়বিলাক বা আজি 6ষ্ঠ অনুসূচী অন্তৰালত বিভিন্ন জনগোষ্ঠীবিলাকে পাবৰ কাৰণে সংগ্ৰাম কৰিছে, এই সংগ্ৰামবিলাকত তেখেতে গুৰুত্ব প্ৰদান কৰক। তাকে নকৰি কোনোবা কেইটামান জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে আৰু সেই বিষয়টোত প্ৰত্যেকবাৰে তেখেতে বাধা পথালি দি থকা আমি দেখিবলৈ পোৱা গৈছে। আৰু আমি ভাবিম যে এয়া কোনো ৰাজনৈতিক পৃষ্ঠপোষকতাত ৰাজনৈতিক নেতাৰ শ্ৰুতলিপিত তেওঁ আচলতে অসমৰ ভূমিত আমাৰ ভাই ভাইৰ মাজত ভাগ বতৰা কৰি এক ৰাজনৈতিক অভিসন্ধি কৰিবৰ কাৰণে এটা চেষ্টা চলাইছে। গতিকে আদিত্য খাকলেই ডাঙৰীয়াদেৱৰ এই যি চক্ৰান্ত এই চক্ৰান্ত কেতিয়াও মানি লোৱা নহ'ব। তেখেতক আমি স্পষ্টবাৰ শেষবাৰৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ যে আগন্তুক সময়ছোৱাত এনেধৰণৰ যি ষড়যন্ত্ৰমূলক যি উদ্দেশ্য এই উদ্দেশ্যৰ পৰা তেখেতক আঁতৰি থাকিবৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ। চৰকাৰৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব যে যিখন প্ৰতিবেদন দিছে প্ৰতিবেদনখনৰ ওপৰত আচলতে আমাৰো কিছুমান আশা আছে আৰু চৰকাৰৰ লগত মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱক আমি ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতৰ লগত মন্ত্ৰী গোট আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি এখন আলোচনাও বিচাৰিছোঁ যে মন্ত্ৰী গোটৰ প্ৰতিবেদনখন আচলতে চুতীয়াকৈ প্ৰমুখ কৰি 6 জনগোষ্ঠীয় ৰাইজৰ যিমানবিলাক সপোন বাস্তৱায়িত প্ৰতিফলিত হ'ব বুলি আমি ভাবিছিলোঁ এই গোটেইবিলাক সপোনৰ মাজত কিছুমান আশা আমি দেখিবলৈ পাইছোঁ। গতিকে এই আশাবিলাক দূৰীকৰণৰ কাৰণে আমি এখন আলোচনা বিচাৰিছোঁ আৰু আমি ভাবোঁ যে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয় আলোচনাত বহিব আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এটা সকিয়নি আমি জনাব, সকিয়নি নহয় আচলতে তেখেতক এটা আহ্বান জনাব বিচাৰিছোঁ যে CC2য়ে আচলতে অসমৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা হাতত লৈছে তেওঁৰ ওপৰত এটা আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে অসমৰ ভূমিত ভৱিষ্যতলৈ কোনো ধৰণৰ যাতে অসূয়া অপ্ৰীতি বা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি নহয়। ধন্যবাদ। চিফ মিনিষ্টাৰ থাকিলে আপুনি 1000টা ফাইল থাকিলেও একো কৰিব নোৱাৰে। চিফ মিনিষ্টাৰ থাকিলে আপুনি 1000টা ফাইল থাকিলেও একো কৰিব নোৱাৰে। হি ইজ দ্য হেড অফ দ্য এডমিনিষ্ট্ৰেশ্যন। তো হিমন্ত বিশ্ব শৰ্মাই কি কৰিছিলে যেতিয়া তেওঁ MLA হৈ গৈছিলে কংগ্ৰেছৰ, MLA হৈ যোৱাৰ পাছতে তেওঁৰ যিবিলাক মানে আলফাৰ নামত মানুহ হত্যা কৰাৰ যি অভিযোগ আছিলে সেই কেছৰ যি ফাইল আছিলে চাৰ্জশ্বিট বুলি কয়, সেই চাৰ্জশ্বিটটো তাৰমানে থানাৰ পৰাও নাইকিয়া কৰি দিলে। তেওঁ সেই চাৰ্জশ্বিটটো কোৰ্টৰ পৰাও নাইকিয়া কৰি দিলে। তাৰপিছত তেওঁ আকৌ পইচা তুলি ধৰা পৰিছিলে, আপোনালোকে জানে চাগে আলফাৰ নামত পইচা তুলি ধৰা পৰিছিলে, এক্সটৰ্চন বুলি যাক কয়, যিবিলাক কেছত এতিয়া যে আপোনাৰ হেৰিয়াত ধৰি থৈছে গোটেই আপোনাৰ কি বুলি কয় এইটো বীৰ লাচিত ল'ৰাবিলাকক ধৰি থৈছে। সেই এক্সটৰ্চনটো কৰি জেলত গৈছিলে হিমন্ত বিশ্ব শৰ্মা। গতিকে সেই এক্সটৰ্চনৰ যিটো ফাইল আৰু আমাৰ উজান বজাৰৰ কি শৰ্মা আছিলে মানৱেন্দ্ৰ শৰ্মাৰ মৃত্যুৰ যিটো ফাইল, হত্যাৰ যিটো ফাইল, সেই দুইটা ফাইলৰ চাৰ্জশ্বিটখিনি মানে হিমন্ত বিশ্ব শৰ্মাই কোৰ্টৰ পৰাও নাইকিয়া কৰি দিলে আৰু থানাৰ পৰাও নাইকিয়া কৰি দিলে। মই সেইখিনি আকৌ ক'ৰবাৰ পৰা উদ্ধাৰ কৰি সেইখিনি আপোনাৰ আকৌ ৰাজহুৱা কৰি দিলোঁ। এতিয়া যেতিয়া চৰকাৰত থাকিব, আপোনালোকেতো জানেই যে এইবাৰ যদি হিমন্ত বিশ্ব শৰ্মা বিজেপিত নোসোমালেহেঁতেন তেওঁ বিপদত পৰিলেহেঁতেন। তাৰ আগত কংগ্ৰেছত সোমাই তৰুণ গগৈ ডাঙৰীয়াই তেওঁক বিপদৰ পৰা ৰক্ষা কৰিলে, চব বিপদৰ পৰা, উত্তৰ কাছাৰ কেলেংকাৰীৰ পৰাও তেওঁক ৰক্ষা কৰিলে,
সাৰদা কেলেংকাৰীৰ পৰা তেওঁক ৰক্ষা কৰিলে, বিজেপিয়ে ৰক্ষা কৰিলে সাৰদাৰ পৰা। তাৰপিছত লুট বজাৰৰ পৰা তেওঁক ৰক্ষা কৰিলে বিজেপিয়ে। আপোনালোকে সকলোৱে জানে। আকৌ তেওঁ কি হ'ল যে কংগ্ৰেছৰ দিনত তেওঁ আকৌ হত্যাকাণ্ডৰ গোচৰ আৰু এক্সটৰ্চনৰ গোচৰৰ পৰা ৰক্ষা পালে। এতিয়া তেওঁতো চিফ মিনিষ্টাৰ আৰু গৃহমন্ত্ৰী। এতিয়াতো আৰু তেওঁ গোটেইখন চাফা চিকুণ কৰি পেলালে। এতিয়া মোৰ ওচৰত যিখিনি ফাইল আছে সেইবিলাক এতিয়াও আছে, আৰু সেই ফাইল লৈ এসময়ত পদ্ম হাজৰিকাই কোৰ্টলৈ গৈছিলে। পদ্ম হাজৰিকাই যেতিয়া কোৰ্টলৈ গৈছিলে, কোৰ্টে কৈছিলে যে কেছটো চলাব লাগে। তাৰপিছত পদ্ম হাজৰিকাই আকৌ কম্প্ৰমাইজ কৰি দিলে। মই কম্প্ৰমাইজ নকৰাকৈ ফাইলবিলাক ৰাখি থৈছোঁ, আৰু যিদিনাই সুযোগ পাম, যিদিনাই আমাৰ চৰকাৰ হ'ব, আকৌ ফাইল খুলিম। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে সেই ফাইলকেইটা আপোনালোকে মই চৰকাৰত অংশগ্ৰহণ কৰাৰ পাছতে আৰু হিমন্ত বিশ্ব শৰ্মা বিৰোধী দললৈ যোৱাৰ পাছতে যেতিয়াই বিৰোধী পক্ষত অৱস্থান কৰিব, সেই দিনটোৰ পৰা খালি দিবই খোজে, কিন্তু কেতিয়াও ল'ব নোখোজে, বা দিয়া আৰু লোৱা নাই তাত সন্দেহ থাকিবই, সন্দেহ কৰিবই। খালি যদি ময়ে দিব খোজোঁ, আপোনাৰ পৰা মই একো ল'ব নোখোজোঁ, তেতিয়াহ'লে আপুনি মোৰ ওপৰত সন্দেহ কৰিবই। গতিকে যিবিলাকে নিজকে ডাঙৰ মানুহ বুলি ভাবে, ডাঙৰ জাতি বুলি ভাবে আৰু উন্নত জাতি বুলি ভাবে, তেখেতসকলে খালি দিলেই নহ'ব, ল'বলৈও শিকিব লাগিব। নহ'লে আপোনালোকৰ ওচৰত কোন যাব? কোনে যাব? আপোনালোকৰ লগত থাকিব কোনে? কোনেও নাথাকিব। মোৰ সন্দেহ, কাৰণ উন্নত জাতি বুলি, ডাঙৰ মানুহ বুলি, জ্ঞানী মানুহ বুলি খালি আমালোকক দিব খোজে। অসমীয়া ভাষা নক'লে আমাক অসমীয়া নহয় বুলি ক'ব, আমাক বেয়া পাব। কিন্তু কিমান অসমীয়াই আজি বড়ো ভাষা কৈছে? নকয়। ना एसटी इशुआ बेयो पलिटिक्स खालामजानाय इशु नङा, खारन एसटिआ मोनसे आइडेन्टिटि, मोनसे कन्स्टिटिउसनेल मोनसे राइट्स, आरो बेखौ लानानै जायफोरा राजनिति खालामनो नागिरदों बियो हारिनि मोनसे ब्लान्डार, मोनसे स्टेप होननानै आं सानो। दा बेखायनो बेखौ गोथौयै गुवारै बुजिनानै ट्राइबेल फरायसाफोरा आरो सिसिटवाया जे मोनसे गणतान्त्रिक आवाज होदों, बयबो ट्राइबेल पलिटिकल लिडारफ्रा बे गणतान्त्रिक जि पन्था, सोरबाया उदाङै रोखायै गावबा गावनि पलिटिकल सार्टनि थाखाय खोथा बुंनो हायाब्ला बिथांमोना सिरियै थानानै जोंखौ समर्थनसो होनांगौ। आरो दिनै कार्बि आंलं काउन्सिलनि चिफ तुलिराम लंहांआ पिजिआर प्रटेक्शननि थाखाय ट्राइबेलनि फेभाराव, कार्बिनि फेभाराव, कार्बिनि इन्टारेस्टआव एसेबां मोनसे गाज्रि घटना जासेयावबो माने न' सावलायनाय जाबाय, बेयाव मानसि थैलायनाय पर्याय जाबाय, थेवबो बिथाङा कार्बि आरो ट्राइबेलनि इन्टारेस्टआव स्टेन्ड खालामदों। आरो टंकेश्वर राभा आसाम काउन्सिलनि चिफ बिथाङा ट्राइबेल जानानै जोनोम जादों, ट्राइबेल जानानै थैगोन, दा बिथाङा चिफ जानानै दङ, चिफ जानानै थैगोन ना थांगोन बे मिथिया, खिन्थु ट्राइबेला ट्राइबेलखौसो अनगोन आरो ट्राइबेल हिसाबैसो आंखौ बजबगोन, बे खोथाखौ रोखायै बुंदों। दा बेबायदि परिबेसाव रावबो जाहाथे जनजातिकरण, सिडिलिं आरो 6 कमिउनिटिनो एसटि होनायखौ लानानै पलिटिक्स खालामनाङा, आरो आबेग आरो सेन्टिमेन्टखौ जोङो माने बयबो बुजिलायनांगोन। कुनु भाइलेन्स जाहाथे जाया आं आपिल खालामबाय। आन्दलना जागोन, आन्दलन खालामनांगोन आरो गणतान्त्रिक पन्थाजों जोंनि स्टेन्डखौ क्लियार खालामनांगोन।